জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত তথা সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি নলবাৰী চহৰৰ মাজমজিয়াত মমশিখা সমদল অনুষ্ঠিত কৰা হয়। উক্ত মমশিখা সমদলত ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে নলবাৰী জিলা উন্নতি সভা, অসম সেনা নলবাৰী জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা নলবাৰীৰ সৰ্বস্তৰৰ জনসাধাৰণে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এই মমশিখা সমদলত জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষীপ্ৰ পানী নপৰকা তদন্তৰ লগতে দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰা আৰু অৰ্থনৈতিক অপৰাধৰ লগত জড়িত বিষয়টোৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী জনাই নলবাৰী জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই। অন্যান্য বা-বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।